নমস্কাৰ। আজি আমাৰ ঘৰৰ ওচৰতে হৈ থকা বাণিজ্য মেলালৈ আমাৰ পৰিয়ালটো আজি ওলাই আহিলোঁ। আহি ইয়াত বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পোৱা গৈছে। মাক আৰু হুনমইনাই ইফালে ইফালে কৰি বস্তুবোৰ চোৱাত লাগিছে। মেলাত হঠাৎ এটা বস্তু চকুত পৰিল। এইটো নাচি থকা বস্তুটোৱে কথা ক'লে ৰিপ্লে কৰি দিয়ে, আকৌ সিও নাচি দিয়ে। এয়া মাক আৰু হুনমইনাই বেগ চোৱাত লাগিল আৰু মাকে এটা বেগো কিনিলে। আমিও ইফালে ইফালে সিহঁতৰ পাছে পাছে ইটো চোৱাত লাগিলোঁ। ইফালে দেখিলোঁ যে খেলি থকা বস্তু এটা দেখি আমাৰ হুনমইনাকো এই গাড়ীখনতে উঠাই দিলোঁ। দেখিছেনে তাৰ কি ফূৰ্তি, গাড়ীখন চলাবলৈ পায়। কিদৰে ষ্টিংডাল ইফালে ইফালে পকাইছে, যেন আগতেও সি চলাইছে। ইয়াতে ওচৰতে থকা ৰেল গাড়ীখনতো আমি উঠিবলৈ গ'লোঁ। প্ৰথমতে মাকক হুনমইনাক লৈ যাব দিছিলোঁ, কিন্তু মাকে নাযাওঁ বুলি কোৱাৰ কাৰণে মই হুনমইনাক লৈ পিনে সেই ৰেল গাড়ীখনত উঠিলোঁ। ৰেল গাড়ীখনত উঠি তাৰ কি যে ফূৰ্তি। এনেদৰে আমি ৰেল গাড়ীখনত 4-5 পাকমান ঘূৰিলোঁ ইফালৰ পৰা ইফালে। ৰেল গাড়ীখনত উঠি হুনমইনাৰ ফূৰ্তি দেখি মোৰো ভাল লাগিল। আৰু এই কণ কণ সৰু ল'ৰা ছোৱালীবিলাকো দেখিছেনে কি ফূৰ্তি পাইছে ৰেলখনত উঠি। সৰু সৰু ল'ৰা ছোৱালী একচুৱেলি এনেকুৱাতেই মজা পায়, তেওঁলোক ওলাই আহিবলৈ পালে। আৰু ইয়াতো দেখিছেনে পানী, এটা পুখুৰী টাইপত পানী জমা কৰি হাতেৰে নাও চলাবলৈ দেখা পোৱা গৈছে। এইটো এটা কি আমেজৰ খেল চাওকচোন। পাহাৰৰ দৰে ওপৰৰ পৰা বগাব লাগে আৰু তাৰ ওপৰৰ পৰা পৰি পিনে আপোনাৰ তললৈ আহিব লাগে। দেখিছে সৰু ল'ৰা ছোৱালীবিলাকে এইটো খেল খেলি কিমান আমেজ পাইছে। এই এনেকৈ জঁপিয়াই জঁপিয়াই আহি পিনে আকৌ তলত পৰে, আকৌ ওপৰলৈ উঠে। ইফালে আমি ইটো সিটো বস্তু লোৱা আৰম্ভ কৰিলোঁ। কাপোৰো চালে, লগতে আমি ফটো একপিও মাৰিলোঁ। আহি দেখিলোঁ যে বাৰ্গাৰ বনাই আছে, তাৰ কাষতে ভাইৰেল হৈ থকা স্পাইৰেল পটেটো। ইয়াকো আমি টেষ্ট কৰি আকৌ আমি ঘৰলৈ উভতিলোঁ।